বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত ভাৰতৰ সংবিধানৰ ওপৰত আহিব পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই ভিডিঅ'টোত আমি 20টা MCQs আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এই প্ৰশ্নসমূহ আমি অসম টেটৰ syllabus অনুসৰি আপোনালোকক আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন চাওঁ আমি। সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিলে? সংবিধান প্ৰস্তুত কৰাৰ কাৰণে এটা কমিটি গঠন কৰিবৰ কাৰণে সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিলে। সেই বৈঠকখন কেতিয়া হৈছিলে? অপশ্যনত আছে 1946 চনৰ 9 ডিচেম্বৰ, 1947 চনৰ 15 আগষ্ট, 1950 চনৰ 26 জানুৱাৰী, 1945 চনৰ 8 নৱেম্বৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব 1946 চনৰ 9 ডিচেম্বৰত সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিলে। ইয়াৰ পিছত চাওঁ আমি সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি কোন আছিলে? সংবিধান সভাৰ যিটো প্ৰথম বৈঠক হৈছিলে সেই বৈঠকৰ সভাপতি কোন আছিল? অপশ্যনত আছে ডক্টৰ B.R. আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ সচিদানন্দ সিনহাই, জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, ডক্টৰ সচিদানন্দ সিনহাই সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি আছিলে। আজিৰ 3 নম্বৰ প্ৰশ্নটো চাওঁ আমি। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? প্ৰথম সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহাই, কিন্তু সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ইয়াতো অপশ্যন আছে ডক্টৰ সচিদানন্দ সিনহাই, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ B.R. আম্বেদকাৰ, জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ স্থায়ী সভাপতি। ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ আমি। সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাই মুঠ কেইখন বৈঠক বহিছিল? সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ কিছুমান বৈঠক হৈছিলে। মুঠ কেইটা বৈঠক হৈছিলে? অপশ্যনত আছে 11টা, 10খন, 9খন, 12খন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ, মুঠ 11খন বৈঠক বহিছিল। এই প্ৰশ্নসমূহ আমি একদম বেছিকৰ পৰা আৰম্ভ কৰিছোঁ যাতে একো প্ৰশ্ন থাকি নাযায়। আপোনালোকে ভিডিঅ'সমূহ চাব। একদম সংবিধানৰ এই ভিডিঅ'খিনি চালে আপোনালোকে গোটেইখিনি সংবিধানৰ ওপৰত আহিব পৰা প্ৰশ্নসমূহৰ আনচাৰ দিব পাৰিব। বলক আজিৰ 5 নম্বৰ প্ৰশ্নটো চাওঁ আমি। সংবিধানৰ খচৰা কমিটি ড্ৰাফটিং কমিটি কেতিয়া গঠন হৈছিলে? অপশ্যনত আছে 1947 চনৰ 29 আগষ্ট, 1946 চনৰ 9 ডিচেম্বৰ, 1946 চনৰ 22 ডিচেম্বৰ, 1945 চনৰ 19 জানুৱাৰী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব 1947 চনৰ 29 আগষ্টত সংবিধানৰ খচৰা কমিটি ড্ৰাফটিং কমিটিখন গঠন হৈছিল। ইয়াৰ পিছত আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ আমি। সংবিধানৰ খচৰা কমিটি কেইজন বিশেষজ্ঞক লৈ গঠিত হৈছিলে? মানে সংবিধানৰ খচৰা কমিটিত কেইজন সদস্য আছিল? অপশ্যনত আছে 5জন, 7জন, 10জন, 6জন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, 7জন সদস্যক লৈ সংবিধানৰ খচৰা কমিটিটো গঠন হৈছিলে। এই সদস্যসকল কোন কোন আছিলে আমি চাওঁ ইয়াৰ ওপৰত অলপ। এইকেইজন হৈছে সংবিধানৰ খচৰা কমিটিৰ সদস্য। ডক্টৰ B.R. আম্বেদকাৰ আছিলে সংবিধানৰ খচৰা কমিটিৰ সভাপতি, মানে অধ্যক্ষ। ইয়াৰ পিছত আছিলে N. গোপালাস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, K.M. মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, N. মাধৱ ৰাও, B.P. খৈতান। এই ফটোখন আপোনালোকে দেখি আছে। ইয়াত এই সদস্যসকল বহি আছে। এইকেইজন আছিলে সংবিধান সভাৰ খচৰা কমিটিৰ সদস্যসকল। আৰু এইজন যিজন চশমা পিন্ধি বহি আছে এও হৈছে ডক্টৰ B.R. আম্বেদকাৰ আৰু এইকেইজন সদস্য। ইয়াৰ পিছত চাওঁ আমি সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? অধ্যক্ষ আছিলে ডক্টৰ B.R. আম্বেদকাৰ। অপশ্যন চিটো হ'ব শুদ্ধ।
সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সম্পূৰ্ণ নাম কি আছিল? অপশ্যনত আছে বিপিন ৰায় আম্বেদকাৰ, ভীমৰাও আম্বেদকাৰ, বিপিন ৰাও আম্বেদকাৰ, বিপিন চন্দ্ৰ ৰাও আম্বেদকাৰ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ভীমৰাও আম্বেদকাৰ। অপশ্যন বিটো হ'ব শুদ্ধ আনসাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সম্পূৰ্ণ নামটো আছিল ভীমৰাও আম্বেদকাৰ, মনত ৰাখিব। 9 নম্বৰ প্ৰশ্নটো চাওঁ আমি আজিৰ। সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে খচৰা কমিটিৰ কিমান সময় লাগিছিলে? অপশ্যনত আছে 1 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন চি, 3 বছৰ সময় লাগিছিলে। সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোঁতে সংবিধানৰ কমিটিৰ 3 বছৰ লাগিছিল মুঠ। আজি 10 নম্বৰ প্ৰশ্নটো চাওঁ আমি। সংবিধান খচৰা কমিটিয়ে কেতিয়া খচৰাখন প্ৰস্তুত কৰি দাখিল কৰিছিল? অপশ্যনত আছে কোন তাৰিখে দাখিল কৰিছিল? 1947 চনৰ 29 আগষ্ট, 1946 চনৰ 9 ডিচেম্বৰ, 1946 চনৰ 22 ডিচেম্বৰ, 1949 চনৰ 26 নৱেম্বৰ। খচৰা কমিটিয়ে খচৰাখন প্ৰস্তুত কৰি দাখিল কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। ডি অপশ্যনটো হ'ব শুদ্ধ। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো চাওঁ আমি। ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হয়? অপশ্যন এ 1950 চনৰ 26 জানুৱাৰী, 1949 চনৰ 26 নৱেম্বৰ, 1947 চনৰ 15 আগষ্ট, 1946 চনৰ 9 ডিচেম্বৰ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ভাৰতৰ সংবিধানখন বলবৎ হৈছিল 1950 চনৰ 26 জানুৱাৰী। আৰু এই 26 জানুৱাৰীৰ দিনটো আমি কি দিৱস হিচাপে পালন কৰোঁ? গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ, বা গণতন্ত্ৰ দিৱস হিচাপে আমি পালন কৰোঁ 26 জানুৱাৰী দিনটো। কিয়? যে সেই দিনাখন আমাৰ সংবিধানখন বলবৎ হৈছিলে। ইয়াৰ পিছত আজিৰ 12 নম্বৰ প্ৰশ্নটো চাওঁ আমি। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী, মানে 1947 চনৰ 1947ত 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে। ইয়াৰ পৰা আমাৰ সংবিধানখন বলবৎ কৰালৈকে, মানে 1950 চনলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো কোনটো আইনৰ অধীনত চলিছিল? তেতিয়াতো সংবিধান বনোৱা হোৱা নাছিলে। তেতিয়াহ'লে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো এই 3 বছৰ, প্ৰায় 3 বছৰ কাল কোনটো আইনৰ আধাৰত চলিছিল? অপশ্যনত আছে 1934 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি, 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি, নে 1934 চনৰ ইংলেণ্ড চৰকাৰ আইন অনুসৰি? অপশ্যন ডিত আছে 1935 চনৰ ইংলেণ্ড চৰকাৰ আইন অনুসৰি। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো চলিছিল। ইয়াৰ পিছত প্ৰশ্নটো চাওঁ আমি। সংবিধানৰ আত্মা বুলি কাক কোৱা হয়? সংবিধানৰ আত্মা। অপশ্যনত আছে সংবিধানৰ অনুচ্ছেদসমূহক, সংবিধানৰ প্ৰস্তাৱনাক, সংবিধানৰ অনুসূচীসমূহক, সংবিধানৰ অধ্যায়বোৰক। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি, সংবিধানৰ প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি কোৱা হয়। ইয়াৰ উপৰিও সংবিধানৰ দুৱাৰমুখ, সংবিধানৰ চাবিকাঠি বুলি সংবিধানৰ প্ৰস্তাৱনাক কোৱা হয়, মনত ৰাখিব। ইয়াৰ পিছত আজি 14 নম্বৰ প্ৰশ্নটো চাওঁ আমি। সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সংযোজন কৰা হয়? মানে সংবিধানৰ প্ৰথম অৱস্থাত এই শব্দকেইটা সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য এই শব্দকেইটা নাছিলে। পিছত সংবিধানৰ সংশোধনত এড কৰা হয় কোনটো সংশোধনীৰ জৰিয়তে? অপশ্যনত আছে 73তম, 72তম, 42তম, 55তম। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে এই শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হয়। সংবিধানৰ 42তম সংশোধনী কেতিয়া হৈছিল?
অপশ্যনত আছে 1976 চনৰ 18 ডিচেম্বৰ 1963 চনৰ 8 অক্টোবৰ 1985 চনৰ 22 ডিচেম্বৰ 1973 চনৰ 26 জানুৱাৰী ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1976 চনৰ 18 ডিচেম্বৰত সংবিধানৰ 42তম সংশোধনী হৈছিল ইয়াৰ পিছত চাও আমি সংবিধানৰ প্ৰস্তাৱনা থকা সাৰ্বভৌম শব্দটোৱে কি বুজায় সংবিধানৰ প্ৰস্তাৱনাত যে সাৰ্বভৌম শব্দটো আছে এই শব্দটোৱে কি বুজায় অপশ্যনত আছে সংবিধানৰ প্ৰতি সন্মান সংবিধানৰ আদৰ্শ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা সংবিধানৰ অধিকাৰ সাৰ্বভৌম শব্দটোৱে বুজায় অপশ্যন সি হটো শুদ্ধ হ'ব ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ভাৰতক এখন গণৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেট বুলি সংবিধানৰ কোনটো অনুচ্ছেদত কোৱা হৈছে অপশ্যনত আছে 1 নং অনুচ্ছেদত 2 নং অনুচ্ছেদত 3 নং অনুচ্ছেদত 4 নং অনুচ্ছেদত ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন এ 1 নং অনুচ্ছেদত কোৱা হৈছে ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি 18 নম্বৰ প্ৰশ্নটো চাও আমি প্ৰথমতে সংবিধানখনত কেইটা অনুচ্ছেদ আছিল যেতিয়া প্ৰথম অৱস্থাত সংবিধানখন বনোৱা হৈছিল খসৰা কমিটিয়ে বনাইছিল তেতিয়া সংবিধানখনত কেইটা অনুচ্ছেদ আছিল অপশ্যনত আছে 345 395 400 448 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি 395 খন অনুচ্ছেদ আছিল অনুচ্ছেদত কি বুলি কোৱা হয় ইংৰাজীত আৰ্টিকলস বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো চাও আমি বৰ্তমান সংবিধানখনত কেইটা অনুচ্ছেদ আছে মানে বৰ্তমান যেটো সংবিধান আছে এই সংবিধানখনত কেইখন আৰ্টিকল আছে অপশ্যনত আছে 345 345 395 448 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি 448 খন বৰ্তমান সংবিধানখনত 448 খন আৰ্টিকল আছে বা অনুচ্ছেদ আছে আজিৰ শেষৰটো প্ৰশ্ন চাও আমি ভাৰতৰ সংবিধানখনত কেইটা অনুসূচী আছে অপশ্যনত আছে 12টা 22টা 25টা 24টা এই প্ৰশ্নটো আপোনালোকৰ কাৰণে ৰাখো ইয়াৰ উত্তৰটো আপোনালোকে কমেন্টত জনাব আজিৰ ভিডিওটোত ইমানেই এই চেনেলটোত আপোনালোকে যদি আসাম টেটৰ প্ৰিপাৰেচন কৰি আছে বা আসাম টেটৰ এক্সাম দিব বুলি ভাবি আছে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এই চেনেলটোত আপোনালোকে অসম টেটৰ ভিডিওসমূহ পাই থাকিব ভিডিওটো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ